তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আৰু আজি মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কেৰাহীত তেল অকণমান আছিলে এইটোতে বনাম আৰু আজি মেগী বনাই খাম বুলি ভাবিছোঁ তো চাওক কেনেকৈ বনাম তেল গৰম হৈ আছে প্ৰথমত এই মেগী 10 টকীয়া পেকেট লৈছোঁ দুজনে খাম যেতিয়া এইটো প্ৰথম মেছ কৰি ল'ব লাগিব এয়া তেল গৰম হৈ গৈছে এতিয়া এই জলকীয়া এটা ফালি লৈছোঁ এইটোৱে দিম তাৰপিছত কমাই দিম তাৰপিছত ইয়াত দিম মেগীখিনি অলপমান পানী দিম এতিয়া আৰু ইয়াত এতিয়া এড কৰিব লাগিব এইটো দিলে মেগীৰ টেষ্টটো বেলেগ হৈ যায় ইয়াত আছে আপোনাৰ জাব্ৰাং আৰু জালুকৰ গুড়া অকণমান দি দিম টেষ্টৰ কাৰণে মেগীটো উতলি আছে এতিয়া ইয়াত দিম মছলা মেগীৰ মছলাটোৱে দিম এই আমাৰ মেগী হৈ গ'ল অকণমান চুপ ৰাখিছোঁ মানে অলপ বেছিকৈ ৰাখিছোঁ চুপটো তো চুপটো খাই খুবেই বেছি ভাল লাগে এই জালুক জাব্ৰাং দিলে তো সেইকাৰণে চুপ ৰাখিছোঁ তো আজিলৈ থেংক ইউ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ তো ইয়াত কেৰাহী গৰম হ'ল আকৌ এইটো কেৰাহীতে কৰিছোঁ তেল দিম অকণমান এইটো বাদামৰ তেল তেলটো গৰম হ'ব দিলোঁ নিমখ দি দিছোঁ অকণমান তাৰপিছত
তো ডিমটো হৈ গ'ল, এইটো ফ্ৰাই কৰা হৈ গ'ল। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।